হাই বন্ধুসকল, মই আজি কি খাই আছোঁ দেখিছে? গুচাই আছোঁ প্ৰথমে। কি গুচাই আছোঁ বাৰু? সেইটো চাব দেই। গুচাই আছোঁ। কি গুচাই আছোঁ আপোনালোকে চাব। গৰম লাগিছে, লগত একদম হাৰি পৰি আছোঁ। চুঙা চাউল পৰি আছোঁ, চুঙা চাউল। এইটো বস্তু এটা উলিয়াম চাব দেই। কি উলিয়াম উলিয়াই আছোঁ। উলিয়াব পৰা নাই। বহুত টাইম লাগে উলিয়াবলৈ। এইটো ওলাব এতিয়া দেই, চাব কি ওলাব। উলিয়ালোঁ এতিয়া পুৰিছোঁ বস্তু এটা পুৰিছোঁ। এইটো গৰম আছে বিৰাট গৰম। এই লগৰটোক দিছোঁ খাবলৈ। মই উলিয়াই পেটা তামাম গৰম, কিন্তু একদম পুৰি খাবলগীয়া হৈছেতো। ঘামি গৈছোঁ গৰমত, ঠাণ্ডাও লাগিছে, গৰমো লাগিছে। জংঘলৰ মাজত আছোঁ, তামাম আমনি লাগি যায় কিন্তু জংঘলৰ মাজত থাকি দেই। কিন্তু এদিন থাকোঁতে এনেকুৱা লাগিছে, সদায় থাকিলে কি হ'লহেঁতেন দেই জংঘলৰ মাজত। এতিয়া বস্তু ওলোৱাই নাই। এইটো পুৰি হৈ গ'ল বাৰু। এতিয়া চাম, এতিয়া খাম এইটো কি বস্তু দেখিলে? ইয়াৰ মাথাটো ছিঙি পেলাম এতিয়া। এতিয়া খাম। আপোনালোকে যদি খাই পাইছে নাজানো, বিন্দাছ। কি ধুনীয়া লাগিলে বে। আপোনালোকে কি খাইছোঁ কি নাই কমেণ্ট কৰি জনাবচোন দেই। বিৰাট মস্তি লাগিছে খাই, কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিবা হা।